গাইজ গুড মৰ্ণিং ফ্ৰম যোৰহাট আৰু মানে আজি হয়তো বেলেগ এটা ডেছত আৰম্ভ কৰিছোঁ তো দেখি ভাবিছোঁ চাগে যিহেতু মই NCC কেডেট আৰু আজি হৈছে NCC ডে তো আমি আজি যোৰহাটত থকা আমাৰ NCC ইউনিটলৈকে গৈ আছোঁ তো তাত মানে NCC ডেৰ ওপৰত কিবাকিবি পাতিছে আৰু পূৰা যদি একদম এণ্ডলৈকে চাই থকা এতিয়া আমি অলমষ্ট যোৰহাট পাবই হ'ল আৰু এতিয়া টাইমো 8মান বাজিছে আৰু এইফালে আমি ফিউল আপ কৰাই ল'লোঁ পূৰা বাইকত মানে তেল চেল ভৰাই ল'লোঁ তো আজি আমি ভাইহঁতে আহি আছোঁ তো NCC ডে পূৰা ফালাফালি হ'ব আৰু NCCৰ বিষয়ে বহুতে কিবাকিবি সুধি থাকে মোক কমেণ্টছত তো সকলোখিনি গম পাব একদম এণ্ডলৈকে ভিডিঅ'টো চাই থাকক পূৰা ধামাকা হ'বলৈ গৈ আছোঁ তো তাত ডাইৰেক্টলি লগ পাই আছোঁ আমি এতিয়া আহি মেলি ফাইনেলি পাই গ'লোঁ এইফালে এইটো আমাৰ ইউনিট 9 আছাম বেটেলিয়ান VNCC ইউনিট চ' গাইজ মানে NCC ভিডিঅ'ছবিলাক বনালে মানে মোক বহুতে সোধে আছোঁ সেইটো কাৰণে দেখাই দিলোঁ আমাৰ ইউনিটটো হৈছে 9 আছাম ইউনিট এইফালে আমি বাইক চেক পৰা এনেকৈ থ'লোঁ আৰু এইটো আমাৰ ইউনিটটো দেখিলেই অলৰেডি তো আৰু আজি মানে হৈছে আঘোণৰ প্ৰথমটো দেওবাৰ হয়নে আঘোণৰ প্ৰথমটো দেওবাৰ আৰু দ্বিতীয়টো দেওবাৰ মানে কোনোবা এটা দেওবাৰ আমাৰ কেতিয়াবা দ্বিতীয়টোত পৰে তো এইবাৰ আজিতো দেওবাৰত পৰিছে আৰু কোনটো নাজানো তো মানে আমাৰ যোৰহাটত যিহেতু বৰভেটি আছে তো বৰভেটিত আজি মানে কি হ'ব নভোজ পাতিছে আৰু তালৈকে আমি মানে এইটো ইয়াত প্ৰগ্ৰেম শেষ হোৱাৰ পিছত তালৈকে যাম তো একদম ভিডিঅ'টো শেষলৈকে চাই থাকোঁ মানে একদম মজা গৈ আছে চাই থাকোঁ তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ নে কি কম নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ আশা কৰোঁ সকলো বহুত ভালেই আছা এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' গাইজ ফাইনেলি আজি আমাৰ NCC ডেৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব হৈছে আৰু মানে ফাইনেলি ষ্টাৰ্ট হৈ গৈছে আৰু তো মানে চববিলাক ৰেডি হৈ গৈছে মানে চ' গাইজ ফাইনেলি মানে পূৰা ষ্টাৰ্টেড আৰু তোমালোকে এতিয়া চোৱা আৰু এনজয় কৰা প্ৰগ্ৰেম হৈ আছে চ' সেই আমাৰ প্ৰগ্ৰেম চলি আছে আৰু এতিয়া মানে আমাৰ ইউনিটৰ CO ছাৰে কিবাকিবি কৈ আছে আৰু চ' গাইজ মানে আমাৰ যিহেতু ভোক লাগিছে আৰু প্ৰগ্ৰেম চাই থাকিলেতো নহ'বতো আৰু এইফালে আমি পাই গ'লোঁ এইবোৰ খানা ৰিফ্ৰেছমেণ্ট পালা নাই प्रोग्राम आपका कैसा लगा बढ़िया सर बहुत हैंडसम है सर तो गाइस एफिले हमारा सर আছে तो सर जी प्रोग्राम कैसा लगा बहुत बढ़िया था बढ़िया आप लोगों ने मदद किया हाँ है ना हाँ सर এফালে পুৰা প্ৰগ্ৰেম চগ্ৰেম কমপ্লিট হৈ গ'ল আৰু এইফালে আমাৰ ভাই লগ পালোঁ একদম বঢ়িয়া ঠিক আছে ভাল লাগিলে তো ভাই পুৰা একদম গল্ডেন চেণ্ডেল ৰেংক চেংক লগাই মেলি পুৰা হেভি হৈ গ'ল আৰু এই বঢ়িয়া বাৰু ঠিক আছে দিয়া যাওঁগৈ আৰু কমপ্লিট হৈ গ'ল তেতিয়া A few moments later. কি হ'ল তাতে প্ৰগ্ৰেম চগ্ৰেমবিলাক চব কমপ্লিট হৈ গ'ল NCC ডেৰ তো এইফালে আমি মানে এতিয়া তো এইফালে দেখিছে মানে এখন বৰভেটি গেটৰ দূৰত তো তাতে মানে আজি আঘোণ মাহ যিহেতু আৰু আজি আঘোণৰ দ্বিতীয়টো দেওবাৰ তো তাত মানে আজি ন খোৱা আছে তো তাতে বহুত ভিৰ হয় আৰু বৰভেটি বুলিলে বিখ্যাতে আৰু তো তাত দেখাই আছোঁ গৈ আছোঁ মোক NCC বিষয়ে বহুতে কমেণ্টছো কৰে আৰু বহুতে সুধে বহুতে জানিবও বিচাৰে চ' অকণমান কৈ দিওঁ NCC বিষয়ে NCC হৈছে এটা সামৰিক অনুষ্ঠান যিটো কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু ই হৈছে এটা ৰাষ্ট্ৰীয় অনুষ্ঠান আৰু NCCৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল ক্ৰেডেট কৰ্পছ আৰু মোক এই ড্ৰেছযোৰ পিন্ধাৰ কাৰণে বহুতে ইনষ্টাগ্ৰামত কমেণ্টছ কৰে যে মই কি কৰা তো কিছুমানে বেলেগ বুলি ভাবে তো আমি হৈছোঁ NCC কেডেট একোজন তো তোমালোকে যে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা ডেছক্ৰিপশ্যনতে লিংক থাকিব ফ'ল' কৰি ল'বা আৰু সেইটোৱে আৰু NCC 1948 চনৰ 15 জুলাই তাৰিখে স্থাপন হৈছিলে তো আজি হৈছে NCC ডে তো তাৰ কাৰণে আমি চেলিব্ৰেশ্যন কৰিলোঁ বঢ়িয়াকৈ
সেইটোৱে আৰু এন চি চিৰ বহুত জানিব বিচাৰটো সেইটো কাৰণে অকণমান কৈ দিলোঁ সেইটোৱে আৰু এন চি চিৰ বহুত বেছি বেনিফিটছো আছে চ' সেই গাইছ এতিয়া আমি পাই গ'লোহি বৰভেটিত আৰু এবাৰ 255 সংখ্যক নৌকা উৎসৱ পাতিছে ইয়াতে পূৰা চ' গাইছ এতিয়া আমি পূৰা অষ্টভুজদেৱৰ গেটেৰে অষ্টভুজ বাবাক চিন্তি গৈ থাকোঁ আৰু গৈ আছোঁ আৰু বন্ধু বান্ধৱীসকল আপোনালোকে ফিলটো কৰক গোটেই মানে আগে পিছে গোটেই চাৰিওফালে মানুহ বহুত বেছি কি লেভেলত মানে মানুহ হৈছে ইয়াতে চাওক না কওঁ আপোনালোকে বহুত বেছিয়ে ভিৰ হৈ গৈছে আৰু মানে কেমেৰাটো উলিওৱাৰ সাধ্যই নাই তো মই তাতে তাৰ মাজতে যেন তেনে কৰিছোঁ আৰু তোমালোকৰ কাৰণে চ' চাই থাকা চ' গাইছ এইফালে মানে আমাৰ বৰভেটিৰ যোনখন মেইন গেটটো সেইখন পাই গ'লোহি আৰু এইখনেই হৈছে গেটখন আৰু সকলোৱে কয় ইয়াতে বোলে নিমখ দান দিলে মনৰ বাঞ্ছা পূৰ্ণ হয় চ' আমিও দি দিলোঁ আৰু দিয়কচোন নিমখ দি দিলোঁ আৰু গাইছ এতিয়া আমি ভেটিটোৰ চাৰিওফালে খোজকাঢ়িবলৈ গৈ আছোঁ আৰু খোজকাঢ়োঁতেও মানে বহুত বেছি মানুহ চাব পাৰে এইফালে মানে গোটেইখিনি মানুহ মানে এতিয়া আমি বৰভেটিৰ যোনটো মেইন ভেটিটো তো এইটো মানে তো তাতে মানে চাইডে চাইডে ঘূৰিব লাগে চ' আমিও ঘূৰি আছোঁ আৰু আমাক মানে চবে মানে একদম নোচোৱা নিচিনাকৈ চাইছোঁ আৰু আমি মানে বেলেগত আহিছোঁ যে তো মানুহ মানে বহুত ভিৰ হৈ গৈছে আৰু মই মাস্ক চাস্ক লগাই লৈছোঁ আৰু লাজ লাগিছে ন চ' গাইছ এইটোৱে হৈছে বৰভেটি আৰু এই ভেটিটো মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ অষ্টভুজদেৱৰ পুত্ৰ সপ্তভুজে 1768 খ্ৰীষ্টাব্দত স্থাপন কৰিছিলে ত' মানে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত বুলি ক'ব লাগিব আৰু ইয়াতে পূৰা এখন সংৰক্ষণৰ কাৰণে দি থৈছে চ' গাইছ ইয়াত যে এই ভকতসকল দেখিছে চ' প্ৰতিখন গাঁৱত মানে যিহেতু নামঘৰ থাকে চ' প্ৰতিটো নামঘৰৰ মানে ভকতসকলে এইসকল আৰু মেইন মানুহ চাওক চ' গাইছ কি ক'ব আৰু মানে এতিয়ালৈকে বহুত বেছি ভিৰেই হৈ আছে তো কি লেভেলত মানুহ হৈছে মানে এবাৰ চাওক আপোনালোকে ফিলটো লওক চ' গাইছ মানে ইয়াতে বহুত বেছি মানুহ ভিৰ হৈ গৈছে আৰু তাৰ পৰা মানে ঘূৰি আহিলোগৈ তো এতিয়াও মানে ইয়াতে মানুহ ভিৰ কমা নাই তো আহোঁতে যিটো এতিয়া ঘূৰি আহোঁতে আকৌ সেইটোৱে চাওক না মানে ইয়াতে ইমানেই বেছি ভিৰ হৈছে তো মোবাইললৈ মানে উলিয়াবই নোৱাৰে মানুহবোৰে একদম বহুত বেছি চাই তো একদম লাজ লাগি গৈছে আৰু সেইটো কাৰণে ইমানকৈ ভিডিঅ' চিডিঅ' বনাই থকা নাই তো যিখিনি বনাইছোঁ চাব একদম ধুনীয়াকৈ বঢ়িয়াকৈ একদম এণ্ডলৈকে তো এইফালে আহি আছোঁ আৰু ল'ৰাটো দুখ মানে ইয়াৰ হেলমেটটো মানে আমি যোৰহাটত থৈ দিছিলোঁ হেৰাই থাকিলে তো কোনোবাই পালে ইয়াক দি দিবা মানে ল'ৰাটো বহুত দুখ মানে সেই গাইছ এতিয়া আমি ফাইনেলি মানে সকলোবোৰ শেষ কৰি মেলি ঘৰ আহি আছোঁ যিহেতু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব ইয়াতকৈ আৰু কিবাকিবি কৰি থাকিলে তো এতিয়া আমি অলমষ্ট ঘৰে পালোঁগৈ আৰু তো ভাবিলোঁ ভিডিঅ'টো শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে অলপ হ'লেও এটা শ্বেয়াৰ নিশ্চয় কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ একদমেই নাপাহৰিব আৰু এতিয়া আমি ফাইনেলি পূৰা ঘৰ আহি আছোঁ আৰু ভাই মই তো আজি দিনটো পূৰা এনজয় কৰিলোঁ দেখিলে ভিডিঅ'টো আৰু শেষলৈকে যিসকলে চাই আছে একদম দিলছে লভ ইউ ইয়াৰ তো এইফালে আমি ফাইনেলি দেৰগাঁও পুলিচ ষ্টেচন এটা পাই গ'লোহি চাব পাৰে তো ভিডিঅ'টো ইমানেই আছিল বাই বাই